নমস্কাৰ, আপোনালোকৰ কি খবৰ? মোৰ বাৰু বৰ্তমান ঠিকেই। কিন্তু মোৰ অলপ দিনৰ আগতে মই অকণমান প্ৰব্লেমত পৰিছিলোঁ। মানুহৰ কয় নহয়, মানুহ বোলে বিপদতহে চিনি পাবা। মই সঁচাকৈ অলপমান বিপদত পৰিছিলোঁ। মানুহৰ মুখবোৰ দেখিলোঁ, গম পালোঁ যে মানুহে এনেহে ভাল হৈ থাকে, ভিতৰি হয়তো মানুহৰ কোনে কি ভাবি থাকে গম নাপায়। মই গম পালোঁ, মানুহৰ মুখাবোৰ চিনি পালোঁ। ধন্যবাদ আপোনালোকে মোক তেনেকৈ পৰিচয় দিয়াৰ বাবে। আপোনালোকৰ হয়তো জীৱনত তেনেকুৱা হৈছে যে মানুহে বিপদত পৰিলেহে মানুহৰ মুখবোৰ ধৰিব পাৰি। মানে মুখা পিন্ধি থাকে বুলি কয় যে, একোখন মুখা পিন্ধি থাকে বুলি কয় যে, সেই মুখাখন খোল খাই যায় মানুহৰ। মোৰো জীৱনত তেনেকুৱা হ'ল, সেই মুখাখন খোল খাই পৰিলে আৰু আচল মানুহবোৰ মই দেখি পালোঁ। ধন্যবাদ আপোনালোকে মোক তেনেকৈ মুখাখন খুলি আচল স্বৰূপটো দেখাই দিলে। আপোনালোকৰ বাৰু কাৰ কাৰ এনেকুৱা হৈছে মোক কমেণ্ট বক্সত জনাবচোন দেই। আজিলৈ বাই বাই।